Hey guys, welcome back to my YouTube channel. আৰু আজি বৰ্তমান এখন শৰ্ট ফিল্মৰ শুটিং কৰি আছো আৰু এয়া বকুল চিনিয়ে পায় আৰু এটা শিখাকো চিনিয়ে পায় সকলে পুৰা জনজাত হৈ আছে আৰু চিন্তু আৰু ভিতৰত আছে হিমন্ত দা মানে এইটো হিমন্ত দা আছে বাকি আমি শুটিংখিনি আৰম্ভ কৰিম এতিয়া আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কি নহয় সকলোখিনি গম পাই থাকিব বাৰিন্দা থৈ দি দম দিয়া নহৈছে তাৰপিছত কিমান বাৰিন্দা থৈ দি দম দিয়া নহৈছে বাৰিন্দা লৈ আনে যা দম দিয়া মই ক'লো বাৰিন্দা আৰু আধা দি হ'লে কমপ্লিট বাকী আৰু কৰি আছোঁ এতিয়া অলপমান ড্ৰেছ চেঞ্জ হ'ব তাৰপিছত আৰু এটা এনভেলপ লাগে তাকে আনিব গৈছে শিকাই ঘৰত আৰু বকুল কিবা কওঁ আৰু বকুলৰ চেনেলত আহিব মোৰ তাতে নাহে বকুলৰ চেনেলতে আহিব চেনেলটো লিংক ডিছক্ৰিপশ্যনত দিয়া আছে তাতে যাই চাই ল'ব আপোনালোকে চেনেলটো আগতে ভিডিঅ'বোৰ চাব তাৰপিছত শ্বৰ্ট ফিল্মখন যেতিয়া দিয়ে তেতিয়া চাই ল'ব আৰু কিবা এটা কৈ দিয়ে আৰু বকুল মানে স্ক্ৰিপ্ট ৰাইটিং বকুল নহয় মোৰ এজন দাদাই লিখিছিল আৰু তেওঁ লিখি দিছে আৰু এইটো ফাৰ্ষ্ট টাইম কৰিবলৈ ওলাইছোঁ জয়দীপৰ লগত আৰু শিখাবাকো আজিয়ে প্ৰথম লগ পাইছোঁ কেনেকুৱা অনুভৱটো ভালে লাগিছে ন তো চাই থাকিব আগলৈকে আৰু শ্বৰ্ট ফিল্মখন অতি সোনকালে আহিব সকলোখিনি দিয়াৰ পিছত ইয়াৰ চেনেলটো আহিব বকুলৰ চেনেলটো আহিব ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব চাব্বাছ দি বান্ধিলে থৈ কিনে চাব্বাছ দি হল আমাৰ এইখিনি বাকী মানে হিমন্তদাৰ হল আৰু আছে অলপমান আৰু আমাৰ নতুন আলহী এটা আহি গেল মমতা বহুত দিন পিছত লগ পালোঁ গোটেইকেইটা মানে মমতাক লগ পালোঁ দেচোন আৰু বাকী আছে আৰু মমতাহঁতৰ লগত আছে তো কৰি থাকোঁ এইখিনি Action. Coba lihat dia bunyi. Mantap dia pondok ni. Basura nutil lagi no. Hello. 1 2 4 ক্লাস আছে তুই যিমানে নকবি আমি হাতো হাইম তাৰ পিছত সিহঁতৰতে এটা মন আছে শুনিলে কষ্ট হ'ব ঠিক আছে কি হ'ব অলপ সময় লো একো নহয় চাও এটো ডাইৰেক্টৰৰ কেমেৰামানক মাতবা লাগে ঐ আ গুলে দে চাহ ভাই হে গাইস আমাৰ নেক্সট লেভেল প্ৰ লেভেলৰ অলপমান আমাৰ আহি গৈছে এইটো মাজত আৰু অলপমান আছিল সেইখিনি কৰি দিলোঁ আৰু অলপমান আছে সেইখিনি কৰিম কিবা কওঁ ধন্যবাদ ইমান উঠি দিয়াৰ কাৰণে প্ৰ লেভেল বুলি যে কথা আমাতকৈ বহুত প্ৰ লেভেলৰ হয় মানে কি আমাৰ ফ্ৰী ফায়াৰৰ গেমৰ লেভেল হেৰি কৈছোঁ আৰু ফ্ৰী ফায়াৰৰ অপি লেভেলৰ সেই হিচাপত কৈছোঁ আৰু অলপমান ইমান যে উঠি দিছে আৰু পৰাংটো বেছি সময় নালগিল মই পৰাংতে নপৰা পোনে নপৰা ন আমাৰ ৰাইজে নেপেলাই ন কোনে আমাৰ ৰাইজে যি উঠাই দিছে সেইটো উঠিয়ে যায় আৰু ৰাইজৰ আশীৰ্বাদত নপৰে পোনে আৰু বাকী অলপমান আছে আৰু এইখিনি কৰি আছোঁ সেইখিনি হ'ব আৰু 1 মিনিটত বেছি টাইম নালাগে
বাকী ভিডিঅ'টো চাব লাগিব ভিডিঅ'টো চাই আছে না এতিয়া আৰু আমাৰ মেইন কামখিনি সেইটো ভিডিঅ'টো চাবই আৰু সেইটো কৈছে বকুলৰ চেনেলত আহিব আৰু আহিলে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তেতিয়া চাই ল'ব আপোনালোকে ধন্যবাদ আৰু এইটো হ'ল আমাৰ মমতা আগৰ শ্বৰ্ট ফিল্মখনত যদি চোৱা নাই ডিছক্ৰিপশ্যন লিংক দিয়া আছে চাই ল'ব সহায় কৰিছিলোঁ আমি একেলগে আৰু মমতা এয়া মামাৰ স্কুটি পাইছে এতিয়া মমতা খানাটো কেতিয়া This is not Mama's scooty. This is my scooty. মামাইটো দিছি না Mama DC. এইটো দেখিছা নে এইটো ডাঙৰ কেইটা লিখি Mama নাম লিখা নাই তো। অসম আসাম গভৰ্ণমেণ্ট বুলি লেখা আছে তো Mama নাম কি লিখা থাকে? মামায়ে দিছি যিকেইটা যি কি নক যাই কি নেদাক এতিয়া খানাটো লাগে এতিয়া দিবি খানা খাব আহি যাব সব। চবকে মাতছা ঠিক আছে এটা নালাৰ বেলে কৰি দিছো পত্ৰ বেলে দিব নহয় খসিনে মারলি। ঠিক আছে Hey guys, বৰ্তমান আমাৰ শ্বুটিং শেষ কেনে লাগিল নিজে লাগিল বহুত বেছি ভাল লাগিল কিবা কও বঢ়িয়া আৰু আজি কমপ্লিট হ'ল আৰু আজি চবখিনি শেষে হ'ল আজিৰ দিনটোতে গোটেইখিনি কৰি দিলোঁ শ্বৰ্ট ফিল্ম এখন খতম আৰু অতি সোনকালে আহি আছে আপোনালোকৰ মাজলৈ আৰু মই যেতিয়া ৰিলিজ দিয়ে তেতিয়া মই ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে চাব আৰু আজিলৈকে এইখিনিয়ে বাই বাই